Hello guys, welcome to my channel Puja Vlogs. তো আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। কিন্তু মই আপোনালোকক একো কোৱা নাই এইকেইদিন। তো যোৰহাটৰ পৰা আহি আপোনালোকক ভিডিঅ' দিবই পৰা নাই, কিন্তু বহুত অলপ অসুবিধা হৈ আছিল। তাৰমানে আমাৰ মামা এটা ঢুকাল, তো তাতে গৈছিলোঁ মই। যাওঁতে তাৰ পৰা আহিলোঁ, তাতে সেইদিনা আৰু মন চন বেয়া লাগিল। তো আপোনালোকক ভিডিঅ' আৰু জনোৱাও নহ'ল। তো মই আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো আজি মই কম যে মোৰ সেইদিনা যোৰহাটত পৰীক্ষা দিবলৈ যাওঁতে মানে কি হৈছিল। তাৰমানে সেইদিনা যোৰহাটতো বহুত মানুহে লগ পালোঁ, কিন্তু তাতে আপোনালোকক এটা কথা কোৱা নাই। তাৰমানে ষ্টেচনৰ পৰা যেতিয়া মই যোৰহাট ষ্টেচন পালোঁ, তাতে যোৰহাট ষ্টেচনত তাৰমানে মই পৰীক্ষা দিবলৈ যাওঁতে মানে কিছুমান মানুহ লগ পালোঁ। তাতে এনেকুৱা মানুহ তাৰমানে হিন্দীভাষী মানুহ হয়, হিন্দীভাষী মানুহ লগ পালোঁ। সিহঁতে তাৰমানে পৰীক্ষা দিব আহিছে। আমাৰ অসমীয়া ল'ৰা একদম কম, সেই আৰু। তো সেই আৰু তাৰপিছত পৰীক্ষা দি আহিলোঁ। পৰীক্ষা ইমান এটা ভাল হোৱা নাই। ৰেলৱে পৰীক্ষা বুলি ক'লে জানেইতো বহুত টান আহে। তো যিমান হয় চাওঁ কি হয়। তো এতিয়া মই চাহ খাব ওলাইছোঁ। তো ৰাতিপুৱাৰ সময়। তো লাকি চাহ খাই আছে। লাকি কি কৰি আছা তুমি কোৱা? কি দি চাহ খাইছা? বিস্কুট। কি বিস্কুট খাইছা? হাঠা বিস্কুট। আৰু আমাৰ মুনু আছে ইয়াতে। মুনু বহি আছে, তাইও চাহ খাই আছে। তাই কোৱা কিবা, কি খবৰ কোৱা? অঁ, তো মুনুৱে লাজ কৰিছে, তাতে বহি আছে অকলে অকলে। তো আপোনালোকক মই ইয়াৰ মানে তাৰ পৰা অহাৰ পৰা মানে ভিডিঅ' দিয়া নাছিলোঁ, দিব পৰা নাছিলোঁ। তো আজি আহিলোঁ আপোনালোকৰ মাজলৈ। তো আপোনালোকে বেয়া নাপাব, মানে কণ্টিনিউ ভিডিঅ' দিবই পৰা নাই, বহুত কাম থাকে। তো আৰু ক'ৰবাত যাম বুলি ভাবিছিলোঁ, কিন্তু সময় মানে বতৰটো অলপ বেয়া হৈ আছে, বৰষুণ বতৰ। তো ক'ত যাম সেনেকুৱা প্ৰগ্ৰেম নাই। তো আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব। আৰু ভিডিঅ'বিলাকত বহুতে ভিউজ কম আহি আছে। ভিডিঅ'বিলাক সকলোৱে তাৰমানে চোৱা নাই, যাতে সকলোৱে চাই ভিডিঅ'বিলাক। আৰু লাইক কমেণ্ট কৰিব আপোনালোকে, তেতিয়াহে আমি আপোনালোকৰ পৰা অকণমান মটিভেট পাওঁ। আৰু লাকি, তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে কোৱাচোন? লাকি পৰীক্ষা ভাল হৈছে। যোৱাকালি তুমি কি পৰীক্ষা আছিলে? ৰং মানে ছবি আছিলে তোমাৰ পৰীক্ষা। ছবিত কি আঁকিলা তুমি? ফুলো আঁকিছা, মানে পাৰিছা? অঁ, অৰেল আছিলে। তো লাকিয়ে তাৰমানে যোৱাকালি পৰীক্ষা আছিলে, তাৰ ছবিৰ পৰীক্ষা। সি ছবি আঁকা বুলি কৈছে, কিন্তু আমি সুধিছোঁ, সি আঁকা বুলি কৈছে, কিন্তু এতিয়া কি কৰিছে নাজানো আৰু। সি পাৰে অলপ অলপ, কিন্তু ইমান এটা ভালকৈ জনা হোৱা নাই। তো লাহে লাহে জনা হ'ব। আৰু মই সেইদিনা যোৰহাটত যাওঁতে মোৰ ফ্ৰেণ্ড এজন লগ পাইছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ ফ্ৰেণ্ডজন। মোৰ সেইজন ফ্ৰেণ্ড হয়। তো ফ্ৰেণ্ডজন মোৰ বহুত পুৰণি ফ্ৰেণ্ড। তাৰমানে মই প্ৰথমতে যোৰহাটত আছিলোঁ, তাতে মই কলেজত পঢ়িলে তাৰমানে তাতে 2 বছৰ আছিলোঁ। মোৰ ফ্ৰেণ্ডক মই ফাৰ্ষ্ট ইয়াৰৰ পৰা লগ পাইছিলোঁ। তো ফ্ৰেণ্ডৰ নাম তাৰমানে কাঞ্চন গগৈ। তো ফ্ৰেণ্ডে মোৰ লগত বহুতে ভাল। তো তেওঁ তাৰপিছতে আমি কিছু বছৰ থকাৰ পিছত মই বেলেগ ফালে আহিলোঁ। ইফালে আহি আমাৰ ইয়াতে ইয়াতে ঘৰ বনালোঁ, ইয়াতে থাকিলোঁ। কেন্দুকণাতে থাকোঁ, মোৰ অৰিজিনেল ঘৰ ইয়াতে। তো ইয়াতে আছোঁ। তো আৰু ফ্ৰেণ্ডে মোক পূজাত মাতিছে। মই পূজাত কেনেকৈ যাওঁ চাওঁ, পূজা চাবলৈ সময় যদি থাকে যাম বুলি ভাবিছোঁ। আৰু সেনেকুৱা আৰু বাকী একো নাই। আৰু বাকী ভালে গ'ল। তাৰ পৰা আহিলোঁ ৰিটাৰ্ণ। আহি পৰীক্ষা দি আহি তাৰ পৰা আকৌ ৰিটাৰ্ণ ৰিজাৰ্ভেশ্যন ট্ৰেইন আছিলে, ৰিজাৰ্ভেশ্যন ট্ৰেইনত আহিলোঁ। তো তাতে তাৰমানে কি হ'ল, পৰীক্ষা তাৰমানে ষ্টেচনত মই বহুতে তাৰমানে হিন্দীভাষী মানুহ লগ পালোঁ। তাতে হিন্দীভাষী মানুহবিলাক পৰীক্ষা দিব আহিছে। আমাৰ অসমীয়া কেণ্ডিডেট বহুতে কম। তো ৰেলৱে পৰীক্ষা বুলি সেইটো আপোনাৰ 2019 তাৰমানে নটিফিকেশ্যন আছিলে। তো তাৰে তাৰমানে 3 বছৰ পিছত আমাৰ এডমিট কাৰ্ড আহিছে। তো ভাবি চাওক কিমান দিনৰ পিছত।
তো এনেকুৱা হৈছে তাৰমানে আমাৰ অসমত তাৰমানে ল'ৰা ছোৱালী নায়েই, অসমীয়া ল'ৰা ছোৱালী কেণ্ডিডেট বহুতেই কম আহিছে। তো বাহিৰৰ পৰা আহিছে পৰীক্ষা দিবলৈ। তো আমি বেয়া লাগিছে, কাৰণ আমাৰ অসমীয়া ল'ৰাবিলাক অলপ পালে ভাল লাগে। বাহিৰৰ পৰা পৰীক্ষা দিবলৈ ইয়াত আমাৰ অসমত চান্স পাইছে, সেইটো চান্স দিব নালাগে, সেয়াই আৰু বাকী মই এতিয়া বৰ্তমান ঘৰতে আছোঁ, ৰাতিপুৱা সময়। তো ভাবিছোঁ ক'ৰবাত যাম, তো আপোনালোকক কৈ থাকিম তো ক'ত কি কৰোঁ কি নকৰোঁ। এতিয়া চাহ খাবলৈ ওলাইছোঁ, চাহটো খাই লওঁ, ঠিক আছে।